পৰহি মাইকেলক পাই মোৰ গুদামত নি উল্টা পুল্টা পিটন দিছোঁ, আনি থৈ দিছোঁ। এতিয়া কেৰেপা আৰু দালিৰ গলাটো কাটিব পাৰিলেই মই বেলেগ কামত লাগিব পাৰোঁ। মই কি কৰোঁ সেইটো বাদ দে, কিন্তু তই যাব নোৱাৰ। মই কিয় যাব নোৱাৰোঁ? শুন, তই বিয়া কৰোৱা নাই, মই বিয়া কৰিছোঁ। মই তোৰ দেউতাৰ। এইটো সময়ত যদি তোৰ কিবা এটা হয়, মই মাৰক কি জবাব দিম? বাবা, ইটা মজাটো বাবা। তোমাৰ নাম গকুল আৰু মোৰ নাম কি নগেন? তই ইয়াতে কি কৰি আছ? হও, কঁঠাল গুটি আৰু শনি এফালে অহা দেখি মই দেউৰ মাৰি আহি ইয়াতে সোমাইছোঁ। আচ্ছা গুটি, গুটি নহয়, গুৰুদেৱ। গুৰুদেৱ বুলি ক'লে ভাল লাগে, আৰু মই যিখিনি লগা কাম কৰি দিম। মোৰ লগত থাকিলে হ'ল, মোক গুৰুদেৱ বুলি কৈ থাকিলে মই চব কাম কৰি দিম। একলা গুটি চুটি বুলি ক'ব নালাগে। তই জুনুমণিক বিয়া কৰিবি, হা? তোৰ চলি প্ৰাইভেটত পঢ়িব, হা? বুঢ়াক গেলি গোটেই দায়িত্ব মই ল'ম। এটা কাম কৰিব, আমি গুৱাহাটীত যাওঁ। গুৱাহাটীক লাগি তুমি মোৰ ইমান দায়িত্ব ল'বা, কিন্তু গুৱাহাটীক কিয়া? ইতা মিহি মাষ্টৰ কিয় মই তোক কাৰো লগত বিয়া হ'বা নেদো, ঘৰতে বুঢ়ী কৰিম। হ'ব দে থ, তুমিও এই জুনুমণিক চিনি পোৱা নাই। খং উঠবা লাগলি শনি দাদাৰ লগত বিয়া হৈ গুচি যাম। অ' মাই ডিয়াৰ, মাই আকৌ ক'ব মই একবাৰ শনি দাদাক চাবা যাম বুলি। অ' কনকি, এ তোৰ বৈৰে পাগলা হৈছি। কোনবাই আৰু দূৰৰ পৰাই সেনকে ডাকু গুণ্ডা চাইবা যায় না। অ' মাই ডিয়াৰ, মাই আকৌ ক'ব মই শনি দাদাক ৰাতিক গেলি ভাত খাবা মাতিম বুলি। অ' কোনিয়ে? আমাৰ বাবা ঘৰত নাই দেখোন। আপোনালোকে ৰাতি ভাত খুৱাব খোজা মানুহটো। মই গোটেই আচালকে শনি দাদা আহা বুলি ভাবছিলো। কোনিয়ে বাবা? মই চিনি পোৱা নাই দেখোন। এই খুৰী, আপোনাৰ আশীৰ্বাদত ময়ে গল কটা শনি। অ' মোৰ আই ঐ। অ' বাবা, আমাৰ দালি আৰু কেৰপাৰ লগত আকৌ সম্পৰ্ক নাই। অ' বাবা, আমাৰ হাতে গুছে টকা পইচাও নাই। জানো দিয়ক, জানো। ই ভোলাদা আজিও শ্বিলঙৰ পৰা নাহিল। কালি অহা কথা আছিল, আজিও নাহিল। আপোনাৰ হাতত আমাৰ মাই ডিয়াৰৰো খবৰ আছে? চবৰে খবৰ থাকে মালতীবু। মোৰ মাই, মোৰ নামো জানে আপুনি? জানো জানো, আপুনি সোৱাদ লগাকে চাহো বনাব জানে। হয় দিয়ক, মই চাহ বানে আনো। ঐ এ বাবা, এ তোৰ তিৰি তোক কয়ে মৰণক বহিবা কবা নাপে। তোৰ মনে ভোলাদা ভিতৰতে আছে। অ' বাবা, ইখান কিয় হৈ লৈছা? অলপ ধাৰ দিব লাগে। ভোলাদা ক'ত আছে, ওলাই আহক। ভোলাদা সঁচাকে ঘৰত নাই? হাও। অ' বাবা, এ শুনছা, ইতা তোৰ তিৰি তুই তোক দাদা বোলে। ভোলাদা অলপ ওলাই আহক। এ নাই বাবা, নাই। মোৰ অলপ কেৰেপা আৰু দালিৰ বিষয়ে সুধিব লগা আছে। অ' বাবা, আমাৰ বাবা ঘৰত নাই। মোৰ তাইৰ লগত মাতা মাতি নাই। ইতা সেই কোন তাৰে হেংকে কথা কৈছো। তাৰমানে ছাৰ, শনিয়ে ৰাতিপুৱা খালে মণ্ডলৰ ঘৰ আৰু দুপৰীয়া খালে ভোলাৰ ঘৰ। আৰু আজি ৰাতি আপোনাৰ তাত খাম। আৰে শনি দাদা, এই আহক 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 আহক। চুকনা গাঁওবুঢ়া প্ৰাথমিক বিদ্যালয়ৰ হেডমাষ্টৰে এই গলকটা শনিক দাদা বুলি নামাতিব, প্লিজ। ঠিক আছে, হ'ব। এখেত ৰামেশ্বৰ চুতীয়া। হয়। মিহি বৰলাৰ মাষ্টৰ দেউতাক। হয় হয়, নমস্কাৰ। নমস্কাৰ। মই কটলাকুছি গাঁও অহাৰ আগতে মই চব খবৰ লৈহে আহিছোঁ, কিন্তু মই এটা খবৰ ভালকৈ পোৱা নাই। আচ্ছা, আপোনাৰ ল'ৰা এতিয়াও বৰলা হৈ আছে কিয়? কেইবাজনী ছোৱালী চোৱা হৈছে, ৰাহি যোৱাই মিলা নাই নহয়। মিলিব, মই মাত্ৰ তেখেতক লগ পাব লাগিব। নাই নেকি? কিবা লাগিছিল? নহয়, আপোনাৰ ল'ৰাৰ কথা কৈছোঁ। হেৰি আহিবৰ হৈছে। মোৰ বাইদেউ এজনী আছে, দেখাত সাইলা সৰস্বতীৰ দৰে, নগদ BA পাছ। আগতে ডাক্তৰ ইঞ্জিনিয়াৰ লগত বিয়া হোৱাৰ সপোন দেখি এতিয়া বয়স কিছু হৈছে। তথাপি মই যিটো অনুমান কৰিছোঁ, এখেতৰ ল'ৰাৰ বয়সৰ লগত কিন্তু মিলিব। মই কথা পাতিম। বা কিয়াবি ইমান ফুল স্পীডত কয় য ৰবা, গাঁওখনত আছে না চবে ভালে? মোৰ পাপাই মৰণ নহয় ক'ত মৰছিলি, গাঁও ধুমকে তৰছি। চাইৰো ফালে হাহাকাৰ। কিনো কহাবি? গলকাতা শনি ইফালে চাহ খায়, ঘৰত তাতে ভাত খায়। এইটো শুনছো ৰবা, ইটা আকৌ চিন্তা নকৰিবা তুমি। মই আহি গৈছো না, ফালি পেলাম হা গলকাতা চলকাতা। এইটো আছে
ও পিস্তল অ' এটা পিস্তলে কেইটাক মাৰিব হা অ জ্বলা জ্বলা আনাৰস খাওঁ জ্বলা আহা আহা হে মই নাখাওঁ যা গাঁৱৰ কহে কি হৈছে একবাৰ খবৰ লওঁ তই যা বাপা বাপা ইমানে বিজি বুঢ়ী না এই ব্লেংক ফ্ৰাই কৰাৰ পাছতহে গম পালে মই তামোল বেপাৰী নহয় আচলতে মই গাঁৱৰ মানুহবোৰক ভালকৈ বুজিব বিচাৰিছিলোঁ বুজিবলৈ মানে তেনেকুৱা একোডাল নাই আচল কথা কি হ'ল জানে এই গাঁৱৰ মানুহবিলাক খুব সহজ সৰল সহজ সৰল মই নহ'লে কালি ৰাতি আপোনালোকে কেৰেপাক গকুল সজাব পাৰেনে নহয় কথাটো আচলতে সেইটো নহয় কথাটো এনেকুৱা প্ৰথম অৱস্থাত মানুহবিলাকে আপোনাক দেখি পেলাই খুব ভয় খাইছিল হয় প্ৰথমতে মই ভয় লগা কাম একো কৰা নাছিলোঁ ভয় লগা কাম এতিয়া কৰিম এতিয়া কটলাকুছি গাঁৱৰ মানুহ কঁপিব লাগিব আপুনি সেইটো সোমাই থয় নেকি আপুনি মোক ভয় নকৰিব আপোনাৰ ল'ৰাই মোৰ বাইদেউক বিয়া পাতিলে আপুনিতো মোৰ মিতিৰ হৈ যাব না হা ও মাই মায়ে ও মাই হৌ আই ঐ বাবা গোটাই মুখ চুখ সুখে গৈছে তোৰ কিবা খাইছা বাবা একেদিন এনকেনো কোনোবাই শ্বিলঙত গুচি যায় না এ ৰচোন ৰ মাই এ মানুহ যি কয় মাকে চাই মুখত দেখি আৰু তিৰি চাই হাতত দেখি সঁচা না কিয়ে নহয় মানে চাচোন অ তাই আহি পেলাই মোৰ মুখখন সুখে হৈ গেল না ভকলা হৈ গেলো সেইগিলা চত নাই বুজছে না অ ডাইৰেক্ট বেগটো লৈছে আৰু আনাৰস দুটা লৈছে ভিতৰত ধৰিছে হ'ব দে বাবা হ'ব দে মোৰ তাইৰ লগত মাতা মাতি নাই মই হাগলা আকো নাজানো হৌ আহ অ মইহে দেখোন তাইক মাতা নাছিলো অ তই যদি তাইক নামতাতে নহ'লে কথাটো দেখোন উল্টা লাগবয়ে হ'ব দে বাবা আইতা আহ গাটো ধুই আহবা আহ হ যো যো হৌ সেইটো বাইনা অ' মোৰ এই বেলা ডুব গৈছে তুমি কক যাবা আহিছ অ' কলকাতাই কলকাতাক লগি মোৰ আৰু ভয় নাই হা বাই পুৱা মোৰ হাতে ৰুটি খাই কি কৈছে জানো না কি কৈছে তাৰ বিয়া দিয়া বায়েকৰ হাতৰ ৰুটি আৰু মোৰ হাতৰ ৰুটিৰ বোলে একে হত তাৰ বোলে মোক বোলে বায়েক বায়েক লাগছি হা বুজলো পিছে মনত ৰাখবা বাঘৰ ভাই ভোক লাগলি খাই মই যাওঁ দে গোটেই দিনটো অতি এই কৰবিক বিচাৰিছো হে কত দেখা পাওঁ নাই নাওমেন আউগে যাওঁ ৰবাচোন কহে বা মচি যায় এইটো কৰবি আৰু বাকাই তন্দে বহুত কথা নাজনা বহুত কথা শুনাও নাই শুনিলি এতিয়া এগলা কথা সাধু কথা বুলিয়ে কবি বুজছা না সেইকাৰণে মোৰ ভিতৰৰ মানুহটোক তন্দে বুজি পোৱা নাই তেতিয়া আমাৰ ৰাজ্যখন চলিছিল ব্ৰিটিছ চাহাবে বুজছা না নাই এতিয়া আমি সৰু সৰু এনামান ডাঙা বুজছা না সেই চাহাবে খাই ফেলে মানে চুহি চুহি ফেলে দা বস্তু বটলি আনি চুহা মানুহটো মই বটলি আনি চুইছি কি চুইছি আগজলে মান হ'ব আগজলে ঠিক নহয় দেই ইয়াতকে অলপ লম্বা হ'ব চাওঁ এমান লম্বা হ'ব এমান লম্বা হ'ব চিধা কৰি দি এমান লম্বাই হ'ব চিকাৰেট ব্ৰিটিছে খাইছিল আকবাৰ কি হ'ল জানা ব্ৰিটিছ চাহাবে এমান দীঘল চিগাৰেট এটা খাই আছিল খাই খাই 3টানমান 4টানমান মাৰিয়ে দলি দিলাম মই আছিলোঁ কাষতে মইতো খপাহাকে যাই ধৰিলোঁ ধৰি উঠে লৈ মাৰি দিছো টানো মেনি টানো জুই নাই হৈ গেল মোৰ মাথা গৰম বুজছা না নাই তেতিয়া মোৰ মুখখন চোৱা দে সৰুৰ পৰাই হা দিলো নহয় মাক বাপাকক ধৰি তাকৰে দিলো গালি খাই ব্ৰিটিছ চাহাব দাউৰি আহিল আহি পেলাই মোক ধৰিলাক মানে বেলেগ একো কৰা নাই মই যেগলা গালি পাইছিলো সেইগলা গালি পেলাক আধা ভাঙা অসমীয়াত তাৰপিছত দুই শ্বট দিলাক দুই গালত আৰু আঁঠুকাৰে থলা ৰাহাই মাৰো মাৰিব মোক ব্ৰিটিছে তাকাজ আছে ব্ৰিটিছে মাৰিবা মোক ব্ৰিটিছ চাহাবটোৱে মোৰ ওচৰক লাগি আহি মোক চালাক মোক চাই থাকাতেই মই হাঁহি মাৰি দিলো
মোৰ হাঁহিটো চালা চাই অলপ পিছত দেখোন মোক একবাৰ মোৰ আঘাতৰ চকুটো চাৱে একবাৰ মোৰ বাঁহাতৰ চকুত দেখি চাৱে তাৰ পৰাই তাৰ কানা হবা কিনো হ'ল কিবা মোৰ প্ৰতি মায়া লাগিল নেকি অলপ সময় পিছত খচ কৰি দুখান লম্বৰি উলিয়ালাক আৰু মোৰ হাতত দি দিলাক এই কিবা পাতন না ডালৰ বুলি কৈ হে টাকা ডলাৰ গুৰু ডলাৰ সময়লো কি মৰা হে ঐ জালমে চালমে কাম বেছিয়ান পাওঁ ভালকৈ চেক কৰি চাওঁ নহয় হে সেইটো শনি পলাই পলো 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 ঐ ই মোক লগ পালি মোকো দিগদাৰ কৰিব সি এৰা দিমান নহয় মোক তই থাক মই যাম ঐ কওক হয় ঐ তোৰ নামটো সি ভালকৈ নাজানে নগেন না ছবিন বুলি জানে তই বহি থাক মই আহিছো তে হ'ব দে তাতে মই লুকি পেলাই আটা ভাৰি দিম আটা ভাৰি পলাম তোৰ নামটো কৈ দিম ফচি মৰবি হ'ব দিয়ক আছো দিয়ক থাক ঐ তোক কালি লগ পাইছিলোঁ নহয় দিয়ক আচ্ছা তোৰ নামটো কি আছিল নগেন নগেন এইটো ল কেৰেপা ঘৰত নিব লাগিব এইটো কি একলা তেজ দেখোন ই বকা সুৰে কাৰোবাৰ গল কাটিলাক নেকি বাটত আহি থাকোঁতে একদম 9-10ত পঢ়ি থকা নিচিনা এটা ছাগলী দেখিলোঁ ঘাপ মাৰি ডিঙিটো কাটি দিলোঁ বল ল বল বাবা ইটো দেখো গোটাই টিভি হানে এই মাই এই মোৰ আগৰ ফোনটো হৰৰ পিছত এইটো গগন বন্ধু দিলাক পুৰা 11,000 লৈছে এইটোত জানানা মই এটা কথা বুজিব পৰা নাই এই মই একবাৰ যি গুৱাহাটীত যতে ৰুদ্ৰবেদীত তাতে লেট্ৰিনত সোমাই পেলাই পানী যি বিচৰিব নাছিলো সেনা আনিছিল দে হ'ব দে বাবা এটোনো কিমান ঘুক্তি থাকা হে বাবা পাকঘৰত তাই আছে অলপ অভিমান ভাঙনিয়ে যায় গোটাই কান্দি বহি আছে যাবা নোৱাৰো যা মই কাৰো আগত এগিলান ভাঙিব নোৱাৰো আৰু এনাই ঠাণ্ডা দিনত গোট মাৰা ঘিউ গৰম দিন বুলি এনাই গলি যাব ঘিউ কিন্তু পূজাতে লাগে আমিতো আৰু ঘিউ মো হ'ব নোৱাৰিলো কিন্তু এটা বস্তু হৈ দেই মাই আমি এই গাজি বান্ধবা যি এখন কাগজ দেই সেইখন কাগজ কিন্তু আমি হৈ গাজি বান্ধা কাগজ খান গাজিলৰ আগতে সকলোৱে পঢ়ি যায় কিন্তু বাবা ইটা কণকিৰ বৈৰাক খুদ ভাত ময়ে ৰান্ধিম না কোনোবাই বেলেগে ৰান্ধে পুতাকৰ মায়াকে আজি বা কিয় ভাত ৰান্ধাৰ কথা সুধলাক ইমান দিনে বা কোনে ৰান্ধি আছিল মাৰি কথা গেলা দেখোন কেৰামৰ গুটিত যি ইটোত লগে ফেলে যে সেইটো মই সেনা আনো যি দুগুণে মাই পঢ়ি দিনাৰ পৰা মোৰ পুৱাৰ ভাগৰ বিস্কুট মোৰ ডিপৰাৰ ভাত ৰাতিৰ ভাত আৰু আজি ডিপৰাৰ ভাত খাই ওলে গৈছে পেহী কাঞ্চা কিয়া আৰু পৰীক্ষাৰ পৰা কোনে তোমাৰ ভাগৰ ভাত খাইছি কৰবি ইটা মোৰ ভাগৰ ভাত মোৰ ভাগৰ বিস্কুট কোনে খাব দিয়াচোন দিয়া কৰবিৰ ফোন নাম্বাৰটো দিয়া মৰণ নহয় জলভাইছা এই ছাগালৰ ফোন নাম্বাৰ থাকব ছাগলী হেন জিঅ'ৰ ফোন নাম্বাৰ নাথাকিব মৰণ নহয় ছাগলী হেন জিঅ' নহয় সেইটো ছাগালহে ফটোৱা 3 নম্বৰ পাঠিটোৰ এই 2 নম্বৰ পাঠিটো মই আইধাত আনিছিলোঁ এতিয়া ডিপৰাৰ পৰা নাই ছাগালৰ নাম তুমি কৰবি ৰাখছ কৰোণা কম্পাউণ্ডাৰৰ এই জিঅ'টোৰ নাম কৰবি তাই বেটি মই ৰাস্তাই দি গেলি ক'ব পেহী চেনেল লোকে আহিলা পেহী তোমাৰ দেখোন দেহাটোত 1 পমেন মাংস আৰু কমছি চাবা বাটত চচৰা বুলি কোনোবাই বটলি নিব এই চোতাকে তুমি কৰবি মোৰ বাটে দি গেলি মই মাতিম ছাগালটোক কৰবি দানা দিছো তোৰ দেখোন গালখান আজি চেকৰা চেকৰি ধৰছি তোৰ অলপ চালক নে কমছি না পেহী এই শনিদাই কেৰপাটা ৰুমক গেলি মাতছি মোৰে এই ৰাতি কিয় কমভেৰ পেৰে ছাগল এটা মাৰি আনছি ইটা বাচি আছে তুমি বোলে ৰান্ধিব লাগে ডালি ছাগালটো ৰং কেনে বাপা চাফা কলা এই শনি গজমুৰা মৰণ নহয় পেহী মই আকলাই ভাতে ৰান্ধিম তুমি মাংস লৈ আহিবা মোৰে এখন হাত ৰান্ধি দিম খাবি না মই যাওঁ দা নহয় মানে মই ভাবিলো কি
আহিছি ৰ কাহটো পুৱা তই সেনকে গেলি মই সেনকে গেলো বুজছা না নাই তাৰ পৰাই মই ভাবিলো যেন বাপে ক'ৰবাত কিবা খোৱাৰ ব্যৱস্থা কৰিলাক না নকৰিলাক কিবা ব্যৱস্থা হ'ল না ব্যৱস্থা হৈ আছে আপুনি আহিছে ভালেই হৈছে গুৰুদেৱ ছাগলী এটা আনিছোঁ ভাত খাই যাব লাগিব ছাগালী দি হে ছাগালৰ মাংস নাখাওঁ দে মই হয় নেকি এই নাখায় যদি এই ৰচোন ৰ তই ইমান জোৰ কৰিছা নাখালিওতো বেয়া পাবি খাম যা 4 টুকুৰা 5 টুকুৰামান খাই দিম দে পিছে সোনকালে ৰান্ধিলে ভাল আছিল কাৰণ মই আৰু সোনকালে খাই সোনকালে বাগাত যাওঁ 9টামান বজাত বাগাত যাওঁ 4টামান বজাত উঠোঁ তাৰোপৰি ছাগাল বাৰু সিজে না নিসিজে তাৰো কথা আছে আচ্ছা ছাগাল বুলি কওঁতে মোৰ কথা এটা মনত পৰিলা বুজিছা নে নাই আকবাৰ মই নহয় দেই বেলেগ 3টা চোৰে এটা ছাগাল চুৰ কৰি আনিলা সেই ছাগালটো পেহী পুৱা মণ্ডলনী ঘৰৰ পৰা কিয় পলাইছিল কালি কেৰপাক গকুল বনালে এতিয়া ধৰা পৰি ভয় লাগিছে শাস্তি হিচাপে আপুনি আমাক ছাগলী মাংস বনাই খুৱাব লাগিব যাওক পাকঘৰতে মছলা পাতি সকলো যোগাৰ কৰি থোৱা আছে মাংস কিন্তু সোৱাদ হ'ব লাগিব হ'ব যা ভাই যা আচ্ছা পেহীয়ে কান্দি আছে নেকি বাৰু কান্দা নাই দক দাঁতৰ বিষ উঠছি দাঁতৰ বিষ আচ্ছা নগেন হৈ দিয়ক যা পেহীক অলপ সহায় কৰি দে যা বাপে যা ই জগাৰী বেয়া নহয় হেৰি দালি কিবাহে কওঁ নগেন ভালকে কৰ জগাৰখিনি কৰিব বৰলাকাই ঐ বৰলাকাই ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বুলি বয়স দিলে ভাতি হোমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই